আজি দুইগৰাকী একেলগে যে বহুত ডাঙৰ ডাঙৰ আছিলে মানে ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ মাজৰ পৰা আটাইতকৈ ধুনীয়াজনী বাচিব লাগে ধুনীয়া ছোৱালী ধুনীয়া বাচা কেনেকুৱা কম্পিটিশ্যনে দিব বিৰাট বিৰাট পাহ হৈছিলে বিৰাট ভাল লাগিলে যেতিয়া আপোনালোকক লগ পালো কেইটামান কথা সুধি লওঁ বুলিয়ে ভাবি আছো বহুত দিনৰ পৰা ভাবি আছিলো আপোনালোকক খুব কমেণ্ট কৰে মানুহে আজিলৈকে পোৱা ৱৰ্ষ্ট মানে আটাইতকৈ বেয়া কমেণ্টটো কি পাইছে বাৰু মোৰটো হ'ল মিনিষ্টাৰৰ ঘৈণীয়েক চব সহজতে পোৱা যায় তোৰ মোৰটো বেয়াটো কি হ'ব বেয়াই কিছুমান বেয়াই কৈ দিয়ে ইমানেই বেয়া কৈ দিয়ে কিছুমান মানে মনতে ৰাখিবলৈ মন লগে লগে ডিলিট কৰি দিওঁ আচ্ছা গান নোধোৱাকে কেতিয়াবা শ্বুটিঙলৈ আহিছে নেকি অৰুণাচলৰ ৰাতিপুৱা 4টা বজাত যেতিয়া হয় নোধোৱা ধোৱাৰ মাজতে থাকে মানে মিছা কথা নকওঁ 4টা বজাত বৰফৰ মাজত কিবা এটা হয় আৰু এনেই আৰু অকণমান কোচাৰ লগত এফেয়াৰ হৈছিলে নেকি আগতে একদম মনত থাকি যোৱা অসমত আমাৰ একদম ঘৰুৱা টাইপ নাই সাংঘাতিক কথা হ'ব আৰু আজি ইয়াত ছোৱালীখিনিক মৰি চাই আছিলো চবে টেটু কৰি থৈছে মেক্সিমাম খিনিয়ে আপোনালোকৰ তেনেকুৱা কিবা ইচ্ছা আছিল নেকি যিটো নহল বা কৰাৰ আছিল মোৰ এতিয়ালৈকে নাই কিন্তু মই কৰিম মোৰ বিৰাট ভাল লাগে এটা কৰিম এনেকুৱা এটা কৰিম